গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালেই আছে। এতিয়া ৰাতিপুৱা 6টা বাজিছে আৰু মই ফ্ৰেছ হ'লোঁ। এতিয়া মই আগতে ঘৰ ঝাৰু দি ল'ম, তাৰপিছত তাৰ কাৰণে ভাত বনাম আৰু টিফিন বনাম। ইয়াতে মই ভাত বনাই দিছোঁ। এইটো ৰাতিৰে চব্জি, এতিয়া বনোৱা নাই আৰু চব্জি নবনাম। মাছ ভাজি আছে আৰু ভিন্দি হৈ যাব ভাজি। ব্ৰেড গৰম দিয়া হৈ গৈছে, বেছি দিয়া নাই, অলপ অলপ দিছোঁ। এইটোত মই এতিয়া মেয়নিজ লগাম। এতিয়া মোৰ ভাত আৰু বাহিৰ টিফিন হৈ গৈছে। এতিয়া বাহিৰ ভাত খুৱাম আৰু চুলি বান্ধি দিম। পাহিক পঠাই দিলোঁ স্কুলত। এতিয়া আৰু বহুত কাম আছে কৰিবলৈ, কৰিম। তাৰ আগতে মই কিবা খাই ল'ম, খাই মেডিচিন খাম, তাৰপিছতে কাম কৰিম। আৰু কালি যোৱা ৰাতি মই ৱাশ্বিং মেচিনত কাপোৰ দিছিলোঁ, সেইফালে ধুই মেলি দিছোঁ। তাঁতি কাপোৰ দিছিলোঁ, সেইকাৰণে পাহিৰকেইটাই মই ঘৰতে মেলি দিছোঁ, বাহিৰত দিয়া নাই। এতিয়া মই বাহিৰত ওলাই দিম। সেইফালে কেইটামান আছে আৰু এইফালে দুটা আছে। শুকাই গৈছে, তেওঁ বাহিৰত নিদিওঁ, ইয়াতে থাকক। ৰাতি মই এইবিলাক নলগাওঁ, ইফালে দেৱতা আহে, ইফালেও নলগাওঁ, ইফালে দেৱতা আহে, সেইকাৰণে শুকাই গৈছে কাপোৰকেইটা। এতিয়া মই আম কাটি লৈছোঁ। মই আম আৰু মুড়ি খাম। দেখিছেনে কাউৰী উৰি আছে। কাঁহী বাতি যিকেইটা আছিল মই ধুই এতিয়া আহিলোঁ। এতিয়া মই অলপ ৰেষ্ট ল'ম, তাৰপিছত ঘৰ মুচিম। ঘৰ মুচি বাথৰুমটো চাফা কৰি গা ধুম। এতিয়া মই ঘৰ মুচিম।
ভিডিঅ'টো কেনেকুৱা হৈছে জনাব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। বাই বাই।